বন্ধুসকল আপোনালোকে জানেনে পৃথিৱীত এদিনত প্ৰায় 1,59,635টা মানুহ মৰে আৰু আপোনালোকে জানেনে এই যে ষ্টাৰফিছটো আছে এই ষ্টাৰফিছ প্ৰাণীটোৰ তেজে নাই এনেকুৱা ভাল লগা ফেক্ট আপোনালোকে আজি এই ভিডিঅ'টোত চাবলৈ পাব সেইকাৰণে বন্ধুসকল মোৰ এই ভিডিঅ'টো ক'তো স্কিপ নকৰাকৈ প্ৰথমৰ পৰাই হ'লে নিশ্চয় চাব বলক একো দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ ফেক্ট নম্বৰ 10 কুকুৰ গাহৰি আৰু সেনেকুৱা কিছুমান মেমেলছে পানীৰ সোৱাদ পায় হয় বন্ধুসকল পানীৰে কথা কৈছোঁ মই আপোনালোকে চাগে এই কথাটো শুনি অলপ আচৰিত হৈছে কিন্তু বন্ধুসকল এই ফেক্টটো একেবাৰে সত্য কিন্তু মানুহে সেই পানীৰ সোৱাদটো নাপায় মানুহে কেৱল পানীত থকা কেমিকেল বা ইম্পিউৰিটিছবোৰৰে সোৱাদ পায় ফেক্ট নম্বৰ 9 এদিনত পৃথিৱীত প্ৰায় 1,59,635 জন মানুহ মৰে বা এদিনত মৰি আছে এদিনত ফেক্ট নম্বৰ 8 ষ্টাৰফিছ নামৰ এই প্ৰাণীটোৰ তেজে নাই মানে কি হোৱাট তেজ নহ'লে মানে কেনেকৈ বন্ধুসকল মানে এই প্ৰাণীটোৰ তেজ আছে কিন্তু সেইবোৰ সঠিককৈ তেজো নহয় সেইবোৰ আচলতে ফিল্টাৰ চি ৱাটাৰ হয় সেইবোৰে সিহঁতৰ দেহত তেজৰ কামবিলাক কৰে ফেক্ট নম্বৰ 7 আপুনি যদি এটা ৱাটাৰ গ্লাছ হাতত এনেকৈ লৈ থাকে তেতিয়া আপোনাৰ একো প্ৰব্লেম নহয় আপুনি যদি সেই গ্লাছটো 1 মিনিটো তেনেকৈ ধৰি থাকে তেতিয়াও আপোনাৰ একো প্ৰব্লেম নহয় কিন্তু আপুনি যদি সেই গ্লাছটোকে 1 ঘণ্টা তেনেকৈ ধৰি থাকে তেতিয়া আপোনাৰ হাতখন এনেকৈ বিষাব আপুনি সেই বিষ ৰখাব নোৱাৰিব গম পাইছে নহয় কেনেকুৱা বিষ আৰু যদি আপুনি সেই গিলাচটোকে ক'তো নথৈ এদিন সেনেকৈ ধৰিয়ে থাকে তেতিয়া আপোনাৰ হাতখনৰ কি হ'ব জানে আপোনাৰ হাতখন পেৰেলাইজ হৈ যাব গ্লাছটোৰ ওজন বাঢ়ি নাযায় কিন্তু যদি আপুনি সেনেকৈ লৈ থাকে আপোনাৰ হাতখনে একেটা ওজনকে ইমান সময় লয় আপোনাৰ হাতখনে আৰু ওজন দাঙিব নোৱাৰা হৈ যায় আৰু সেই ফলত আপোনাৰ হাত পেৰেলাইজ হৈ যায় ফেক্ট নম্বৰ 6 আপোনালোক সকলোৱে চাগে জানে যে কিছুমান প্ৰাণীয়ে গোটেই ঠাণ্ডাৰ দিনকেইটা শুয়ে থাকে যাক হাইবাৰনেশ্যন বুলি কোৱা হয় কিন্তু আপোনালোকে জানেনে কিছুমান প্ৰাণীয়ে গৰম দিনকেইটাও শুই থাকে আৰু সেই গৰম দিন শুৱাকেইটাক ষ্টিভেশ্যন বুলি কোৱা হয় ফেক্ট নম্বৰ 5 ব্ৰিটেইনত প্ৰায় এবছৰত 1,00,000টা মোবাইল টয়লেটত পৰি যায় মানে কেনেকৈ পৰে এওঁলোকৰ ফেক্ট নম্বৰ 4 20th চেঞ্চুৰীত মানুহৰ দ্বাৰা কিমান হুৱেলছ মৰিছে বা মানুহে কিমান হুৱেলছ মাৰিছে 20th চেঞ্চুৰীত আপোনালোকে জানেনে আপোনালোকে যে সেই সংখ্যাটো শুনে আপোনালোকে হয়তো আচৰিত হৈ ৰ'ব মানুহে 20th চেঞ্চুৰীত প্ৰায় 2.8 মিলিয়ন হুৱেলছক মাৰিছে হয় বন্ধুসকল 2.8 মিলিয়নটা হুৱেলছক মাৰিছে মানুহে 20th চেঞ্চুৰীত ফেক্ট নম্বৰ 3 আপোনালোকে হয়তো ভাবিছিল যে অক্টোপাছৰ 8খন হাত আছে কিন্তু বন্ধুসকল এইটো নহয় অক্টোপাছৰ 6খনে হাত বাকী 2খনক ই ভৰি ৰূপে ব্যৱহাৰ কৰে ফেক্ট নম্বৰ 2 এই যোনটো পাৰ চৰাই আছে এই চৰাইটোৰ হাড় কেইডালতকৈ ডেউকা 2খনৰ বেছি ওজন কিন্তু বাকী চৰাইবোৰৰ এনেকুৱা নহয় তেওঁলোকৰ হাড়বোৰৰ বেছি ওজন ডেউকা কেইখনতকৈ কিন্তু পাৰ চৰাইটোৰ অলপমান বেলেগ ডেউকা কেইখনৰ হাড় কেইডালতকৈ বেছি ওজন হয় পাৰ চৰাই ফেক্ট নম্বৰ 1 যদি আপুনি পলাৰ বেয়াৰৰ লিভাৰটো খায় তেতিয়াহ'লে আপুনি মৰি যাব আপোনালোকে এই ফেক্টটো শুনি এইটোৱে ভাবিছে চাগে যে পলাৰ বেয়াৰৰ লিভাৰটোত কিবা বিষ জাতীয় কিবা বস্তু থাকে যোনবিলাক মানুহে খাব নালাগে সেইকাৰণে মানুহবিলাক মৰে কিন্তু বন্ধুসকল এইটো নহয় পলাৰ বেয়াৰৰ যোনটো লিভাৰ আছে সেই লিভাৰটোত মানুহক
লগাতকৈ বেছি ভিটামিন এ আছে যিবিলাক খালে মানুহে মৰি থাকিব বেছি ভিটামিন এ খোৱাৰ কাৰণেও মানুহ মৰিব পাৰে সেইকাৰণে আপুনি যদি পলাৰ বিয়াৰৰ লিভাৰটো খাই পেলাই আপুনি মৰি যাব ভিটামিন এ বেছি হোৱাৰ কাৰণে বন্ধুসকল আজিৰ বাবে মানে যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'বোৰ প্ৰথমে চাবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকন বাটনটো অন কৰি দিয়ক